পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ' মাজলৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আমাৰ ইয়াত হেঙুল থিয়েটাৰ এয়া আহিছে, তাৰ বাবে যাবলৈ কাৰণে আমি এয়া ওলাই মেলি লৈছোঁ। ओके मैं लोगों को टिकट कंफर्म करूं पूरी दिलो निकाल को पूरा मोरा मोर तू মুখন ঘূৰাই পিনি যে তোৰ মনৰ কথা মই নেজানো বুলি তই কেনেকুৱা ভাবি অলপ দেৰি হ'ল লিখিছিলি চিঠি কি লিখিছিলি বটন পে চিতাৰে ৰকেটে এতিয়া সুটি ধৰে যাৰ Puri subhagori, ya tune
থিয়েটাৰ গোটেই তিনিটা ৰাতি এটা ভিডিঅ' কৰিয়ে মই আপোনালোকৰ মাজত এৰি দিছোঁ আৰু থিয়েটাৰখন চাই খুবেই ভাল লাগিলে খুব ধুনীয়া আছিলে থিয়েটাৰখন নাটককেইখন মানে আৰু বতৰৰ যিহেতু বিধি পথালি দিলে ইমান বৰষুণ পৰিলে আৰু সকলোৱে পেণ্ডেলৰ মাজতে এয়া বৰষুণ পৰিছে আৰু ছাতি মেলি কিনি আৰু চকী মাথা ওপৰত লৈ কিনি এনেকৈ দৰে ৰখিবলগীয়া আছিলে তেতিয়ালৈকে বাৰু বৰ্তমান বিগিন দিয়া নাছিলে আৰু এয়া অৱস্থা হৈ গৈছে তাৰপাছত বৰষুণ এৰিলে আৰু বিগিন দিয়া আৰম্ভ হৈ গ'ল স্বীকাৰ কৰিব পাৰি যুগৰ পিছত যুগ প্ৰজন্মৰ পাছত প্ৰজন্ম সকলোৰে সাক্ষী হৈ আছে আমাৰ আটাইৰে মৰমৰ এই কদমতলা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় মোৰ দেউতা মই আনকি বহুতো এখন স্কুলতে পঢ়া যিখন স্কুলে আমাক জীৱনৰ ভাত লুকাই দিলে সেই স্কুলখনৰ অপমৃত্যু অন্ততঃ মই মনে মনে বহি নাথাকিম লাগিলে মোৰ কাষত কোনোবা থাকক কেইবা নাথাকে आज কোনোবা থাকক বা নাথাকক মই হলে আপোনাৰ লগত সদায় আছো কাৰণ এই ফাৰ্নিচাৰ সৈতে আহিও এইখন বিদ্যালয়ৰে ছাত্ৰী আছিল অৱশ্যে ডাঙৰ ডাঙৰ চাকৰি পাই ডাঙৰ মহানগৰলৈ যাবলৈ সাজু হোৱা